এতিয়া এই জুন জুলাই মাহতে কৰে সদায় আৰু যেতিয়া ধান খেতি কাটিবলৈ সময় হ'ব অক্টোবৰ নৱেম্বৰ মাহত তেতিয়াতো আকৌ গণ্ডগোল কৰে আৰু নৱেম্বৰ ডিচেম্বৰ মাহত যেতিয়া ল'ৰা ছোৱালীবিলাকে পৰীক্ষা দিব সেই সময়তে আকৌ গণ্ডগোল কৰে কিয় কৰে কোনে কৰে এইটো আমি চাবলগীয়া কথা এইটো প্লান্টেশ্যনটো যদি কাউন্সিলে কৰিছে CMে কৈছে কাউন্সিলে কৰিছে বুলি কিন্তু তেওঁ নিজে কৈছে যোৱাকালি প্ৰেছ মিটত তেওঁ বোলে টকাও দিছে নিজৰ টকাৰে তাৰ মানে এইটো কাউন্সিল নহয় তেওঁ নিজৰ হয় যদি কাউন্সিলে কৰিছে গভৰ্ণমেণ্টে কৰিছে তেতিয়ালে তাত টেন্ডাৰ নটিচ থাকিব লাগে প্লেন এষ্টিমেট থাকিব লাগে আৰু কোনটো ফাণ্ডৰ পৰা কি হেড অফ একাউণ্টৰ পৰা এইটো খৰচ কৰিছে এই কথাটো আমাক দেখুৱাবলৈ ৰাজ্যক দেখুৱাব লাগে আৰু গিভ এণ্ড টেক পলিচি আসাম চিফ মিনিষ্টাৰ আৰু মেঘালয় চিফ মিনিষ্টাৰে গিভ এণ্ড টেক পলিচি কিবা সহি কৰিলে খাচীসকলে বোধহয় জানে কোনটো এৰিয়া তেওঁলোকে এৰিয়াটো পাইছে তেওঁলোকে জানে কিন্তু কাৰ্বিসকলক আমাৰ কাৰ্বি আংলঙত থকা ট্ৰাইবেলসকলক এতিয়ালৈকে জনোৱা হোৱা নাই কোনটো এৰিয়া মেঘালয়ক দিয়া হৈছে মাটিটো সেইকাৰণে আমাৰ কাৰ্বিসকলে ভাবি আছে এইটো আমাৰ মাটি বুলি কিন্তু খাচীসকলে জানে খাচী জয়ন্তীসকলে জানে এইটো তেওঁলোকৰ মাটি কাৰণ যেতিয়া গিভ এণ্ড টেক পলিচি চিফ মিনিষ্টাৰ দুজনে এইটো কৰিছে তেতিয়া আমাৰ কাউন্সিলে তুলিৰাম ৰহাঙে এইটো ছাপোৰ্ট কৰিছিল এগ্ৰি কৰিছিল তাৰ লগতে সেইকাৰণে তেওঁলোকে গ্ৰহণ কৰা কথা এইটো তেওঁলোকে গ্ৰহণ কৰিলে যে এইটো গিভ এণ্ড টেক পলিচিটো হৈ লওক বুলি আৰু যেনেকে যিমান মাটি দিছে মেঘালয়ক সেইটো তেওঁলোকে মানি লৈছে আমাৰ তুলিৰাম ৰহাং আৰু MP MLA সকলে CMEM সকলে চব মানি লৈছে আকৌ কৈছো MLA MP CM EM MSC সকলে মানি লৈছে এইটো গিভ এণ্ড টেক পলিচিটো এতিয়া মেঘালয় মানুহবিলাকে জানে কোনটো এৰিয়া তেওঁলোকে পাইছে কিন্তু আমাৰ কাৰ্বিসকলক আৰু কাৰ্বি আংলঙত থকা মানুহবিলাকক কাৰ্বি আংলঙত থকা ট্ৰাইবেলসকলক খিলঞ্জীয়া অসমীয়াসকলক আদিবাসীসকলক কোৱা নাই এতিয়ালৈকে কিমান মাটি দিছে কোনটো বাউণ্ডেৰী লাইন সেইকাৰণে এইবিলাক কাজিয়া কৰি আছে আৰু এইটো কাজিয়া কৰোৱাটো ইলেকশ্যনৰ সময়ত সদায় কৰে কাৰণ যি ইলেকশ্যন যেতিয়া হ'ব যেতিয়া কাৰ্বি ট্ৰাইবেলসকলে যদি কাজিয়া হয় ট্ৰাইবেল খিলঞ্জীয়া অসমীয়া আদিবাসীসকলে যেতিয়া কাজিয়া হ'ব তেতিয়া এই বংগসেনা RSS বিহাৰ সেনাসকলে একচেটিয়াকৈ তেওঁলোকে ভোট দি পেলাই তেওঁলোকে যাক যি মানুহজনক ইলেকশ্যন জিকাব খোজে তেওঁলোকক জিকাই দিয়ে তেওঁলোকক জিকাই দি পেলাই তেওঁলোকে VGR মাটিটো সদায় অকুপাই কৰি থাকিবলৈ পাৰিছে তেওঁলোকক এভিকশ্যন নকৰিলে আৰু এমপ্লয়মেণ্ট মাষ্টৰ কাম চব বংগসেনা বিহাৰ সেনাসকলকে দিয়া হৈছিল এইটো সদায় এই চাকৰিবিলাক পাই থাকিবলৈ কাৰণে তেওঁলোকে এই ট্ৰাইবেলসকলক ট্ৰাইবেলসকলক খিলঞ্জীয়া অসমীয়াসকলক আদিবাসীসকলক আমাৰ মাজত কাজিয়া লগাবলৈ সদায় তেওঁলোকে চেষ্টা কৰে কোনে চেষ্টা কৰে এইটো বংগসেনা বিহাৰ সেনা RSS সকলে কৰে সেইটো আৰু সেই লগতে আমাৰ এটা সেকশন অফ আমাৰ আসাম গভৰ্ণমেণ্টটো তাত জড়িত আছে যদি জড়িত নহয় তেতিয়াহ'লে কিয় এইটো বাউণ্ডেৰী এইটো হৈছে বুলি কিয় আমাক নকয় গভৰ্ণমেণ্টে জানে আৰু বাউণ্ডেৰী দেখুৱাবলৈতো হ'লে আসাম গভৰ্ণমেণ্টটো তেওঁলোকৰ ৰেছপনচিবিলিটি আছে দেখুৱাবলৈ এতিয়ালৈকে নেদেখুৱাই তেওঁলোকে সেইকাৰণে আমি দাবী কৰিছোঁ যে যদি গিভ এণ্ড টেকত এইটো এৰিয়া যদি মেঘালয়ক দিয়া হৈছে এতিয়া ক্লিয়াৰলি তেওঁলোকে ক'ব লাগে আৰু এইটো বাউণ্ডেৰীটো আমাক ডিমাৰ্কেট কৰি দেখুৱাই দিব লাগে আমাক আৰু ইংলিছতো ক'ব খোজো কিয়